মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো। আজি আপোনালোকৰ লগত শ্বেয়াৰ কৰিব ওলাইছো অৰিঅ' বিস্কুটৰ কেক কিদৰে ঘৰতে তৈয়াৰ কৰিলো। প্ৰথমতে মই 3 পেকেট অৰিঅ' বিস্কুট লৈছো। তাৰ পাছতেই বিস্কুট কেইটা পেকেটৰ পৰা ভালদৰে উলিয়াই লৈছো। বহু দিনৰ পৰা ভাবি আছিলো অৰিঅ' বিস্কুটৰ কেক বনাম বুলি, হেহে আজি বনাই পেলালো আৰু আপোনালোকৰ লগতো শ্বেয়াৰ কৰিলো। শেষলৈকে চাব আৰু কমেন্ট কৰি জনাব দেই কেনেকুৱা পালে। বিস্কুটখিনি গ্ৰাইণ্ডাৰত গুড়ি কৰাৰ আগতে বিস্কুটৰ পৰা ক্ৰীমখিনি আঁতৰাই লৈছো। ইয়াৰ পাছতে বিস্কুটখিনি গুড়ি কৰি ল'ম। গুড়ি কৰি লোৱা বিস্কুটখিনি বাউল এটাত উলিয়াই ল'লো আৰু দ্বিতীয়তে থাকি যোৱা বিস্কুটখিনি গুড়ি কৰি ল'লো। তাৰ পাছতে চেনি 2 চামুচ দিছো আৰু লগত গাখীৰ দিছো। এতিয়া মই ভালদৰে মিশ্ৰণখিনি মিহলি কৰি ল'ম। একেবাৰে শেষত বেকিঙৰ সলনি ইনো ব্যৱহাৰ কৰিছো। আপোনালোকে বেকিংও ব্যৱহাৰ কৰিব পাৰে। একেবাৰে কেকটো সিম্পলকৈ বনাইছো। এতিয়া গোটেই মিশ্ৰণখিনি ভালদৰে মিহলি নোহোৱালৈকে এইদৰে ভালদৰে মিক্স কৰি থাকিব লাগিব। মিশ্ৰণখিনি অকণমান ডাঠ হোৱা যেন লাগিলে হেইহে অকণমান আকৌ গাখীৰ দি দিলো আৰু ভালদৰে শেষত মিক্স কৰি লৈছো। ইয়াৰ পাছতেই কেক বনোৱা সসপেন এটি লৈছো আৰু অকণমান ঘিউ লগাই লৈছো। ঘিউ হলনি ৰিফাইন তেলো লগাব পাৰি আৰু ইয়াৰ ওপৰত এখন নৰ্মেল পেপাৰ দিছো। বাটাৰ পেপাৰ হলনি নৰ্মেল পেপাৰ দিছো আৰু অকণমান ইয়াতো ঘিউ লগাই লৈছো। আপোনালোকে সকলোখিনি জানে এই কেক বনোৱা প্ৰসেছবিলাক আৰু মই বৰ বিশেষকৈ কৈ থকাৰ প্ৰয়োজন নাই বুলি ভাবো। একেবাৰে সিম্পলকৈ দেখাইছো। মই যেনেকৈ বনাইছো সিম্পলকৈ তেনেকৈ আপোনালোকক দেখাবলৈ চেষ্টা কৰিছো। এতিয়া মিহলি কৰি লোৱা কেকৰ মিশ্ৰণখিনি ইয়াতে ঢালি দিলো। যিমানখিনি আছে গোটেইখিনি ঢালি দিলো। কেকৰ মিশ্ৰণখিনিৰ ওপৰত চেৰি কেইটামান কাটি দিলো, কেকটো যাতে খাবলৈ ভাল হয়। ইয়াৰ পাছতেই গেছটো জ্বলাই পেন এখন পাতি ললো আৰু কেকটো জ্বলি নাযাবৰ কাৰণে তলত এটা ষ্টেণ্ড দিছো আৰু কেকৰ মিশ্ৰণখিনি দি দিলো আৰু এতিয়া ঢাকি দিছো। 15-20 মিনিট মান সময়ৰ পাছত কেকটো খুলি চাম। কেকটো আমাৰ সিজিছে গৈ, কাৰণ বিস্কুটৰ কেক বৰ বেছি টাইম নালাগে। এতিয়া কেকটো উলিয়াই ললো আৰু কটাৰী এখনে অকণমান সাইডত কাটি দিছো যাতে কেকটো ধুনীয়াকৈ ওলাই আহে। এতিয়া তলত দিয়া পেপাৰখন ভালদৰে এৰাই লৈছো। এয়া কেক মোৰ ৰেডি হৈ গ'ল। কেকটো সৰু সৰুকৈ কাটি লৈছো। কেতিয়াবা ঘৰত মন গ'লে এইদৰেও কেক বনাই খাব পাৰি। বহুতেই টেষ্টি হয় খাবৰ কাৰণে। আপোনালোকে যদি কোনোবাই ট্ৰাই কৰা নাই এইদৰে বনাই চাবচোন কেতিয়াবা ঘৰত। একেবাৰে সহজ আৰু কম সময়তে হোৱা ৰেচিপিটো আপোনালোকলৈ আগবঢ়াই থলো। আজিৰ ভিডিঅ'টো ইমানেই আছিল। কেনেকুৱা পালে ভিডিঅ'টো চাই কমেন্ট কৰি জনাবলৈ নাপাহৰিবচোন আৰু চেনেলটো লাইক আৰু সাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। আজিলৈ তেন্তে ধন্যবাদ।